মানুহৰ জীৱনৰ কিছু কঠিন সত্য। নাম্বাৰ 1, 40ৰ পিছত শিক্ষাগত প্ৰমাণ পত্ৰৰ কোনো মূল্য নাই। মূল্য থাকে কেৱল মাত্ৰ কৰ্মদক্ষতাৰ। নাম্বাৰ 2, 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই। যিমানে ক্ৰীম পাউডাৰ লগালেও চকুৰ তলত কলা দাগ বহিবই, গাল ভাঙিবই। নাম্বাৰ 3, 60ৰ পিছত অৱসৰ। তেতিয়া আৰু বহা চকীখনৰ কোনো দাম নাই। গ্ৰুপ ABCD সকলোৰে একেই পৰিচয়, প্ৰাক্তন কৰ্মী। নাম্বাৰ 4, 70ৰ পিছত ঘৰ ডাঙৰ হওক বা সৰু কোনো পাৰ্থক্য নাই। কাৰণ ল'ৰা ছোৱালী সকলোৱে বাহিৰত, ঘৰত কেৱল বুঢ়া বুঢ়ী। নাম্বাৰ 5, 80ৰ পিছত টকা থাকিলেও কোনো কামত নাই। তেতিয়া আৰু চলা ফুৰা কৰাৰ ক্ষমতা নাথাকে। তেতিয়া দৰকাৰ জনবল। নাম্বাৰ 6, 90ৰ পিছত বিচনাতে পৰি থকা। তেতিয়া সাৰে থকা আৰু শুই থকা কোনো পাৰ্থক্য নাই। চিৰন্তন কিছু সত্য কথা। বেছি কথাত মুখ নষ্ট, বেছি আদৰত সন্তান নষ্ট, বেছি লোভত জীৱন নষ্ট, বেছি নিমখত চব্জি নষ্ট, বেছি অহংকাৰত মানুহ নষ্ট, বেছি সন্দেহত সম্পৰ্ক নষ্ট। আপোনাক ওপৰত উঠাবলৈ কোনেও আপোনাৰ বাবে ৰৈ থকা নাই, কিন্তু তলত পেলাবলৈ বহুত মানুহ সাজু আছে। কোনোবাই আপোনাক বেয়া বুলি ক'লে মন বেয়া নকৰিব, কাৰণ এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। এটি কুকুৰক 3 দিন খোৱালেও কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালেও সেই মানুহজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনাক 3 দিনৰ ভিতৰতে পাহৰি যাব। জীৱন যাত্ৰাত ভাটৌ পক্ষী নহয়, ঈগল হওক। ভাটৌৱে কথা ক'ব পাৰে, কিন্তু ওপৰত উৰিব নোৱাৰে। ঈগল নীৰৱ, কিন্তু আকাশ চুব পাৰে। মন বেয়া, অসহায় হৈ পৰিছে, এইটো পঢ়ক। মূৰৰ ওপৰত আপোনাৰ ছাল আছে, শৰীৰত কাপোৰ আছে, দুবেলা খাব পাইছে, ৰাতি শুবলৈও ঠাই আছে। বুজি লওক, গোটেই পৃথিৱীৰ ৭৫% মানুহতকৈ আপুনি ধনী। পকেটত যদি কিছু টকা আছে, আপুনি আপোনাৰ পচন্দৰ মতে কিবা কিনিব পাৰে, য'ত ইচ্ছা যাব পাৰে। তেনেহ'লে বুজিব, গোটেই পৃথিৱীৰ ২০% ধনীসকলৰ ভিতৰত আপুনিও এজন। সুস্থ সবল নিৰোগী শৰীৰ লৈ যদি আপুনি আজিৰ দিনটো জীয়াব পাৰে, তেনেহ'লে বুজিব, গোটেই পৃথিৱীৰ লাখ লাখ মানুহতকৈ আপুনি ভাগ্যৱান। মনত ৰাখিব, জীৱনটো পোৱা নোপোৱাৰ হিচাপ মিলোৱাৰ স্থান নহয়। আহক, আজিৰ পৰা কোনো অভিযোগ নকৰি উপভোগ কৰক জীৱনটো। এই পৃথিৱীত ভাইৰাছৰ বাহিৰেও আৰু 2টা ৰোগ আছে, অৰ্থ আৰু স্বাৰ্থ। অৰ্থ থাকিলে সকলো আছে, আৰু স্বাৰ্থপূৰ হ'লে কোনো নাই। ৰূপৰ বাবে হয়তো তুমি কিছুদিনৰ প্ৰশংসা বুটলিবা, কিন্তু গুণৰ বাবে তুমি আজীৱন প্ৰশংসিত হ'বা। সেয়ে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চা কৰা। জীৱনত যিমানে ভাল কাম কৰা, এদিন সকলোৱে পাহৰি যাব, কিন্তু সৰু এটা বেয়া কাম কৰা ৰেকৰ্ড হৈ ৰ'ব। প্ৰয়োজন হ'লে অকলেই থাকক, তথাপিও গাখীৰ খুৱাই সাপ পোহা বন্ধ কৰক। 30 বছৰৰ পিছত কেতিয়াও বিয়া নকৰিব, কাৰণ ছোৱালীবোৰ ল'ৰাবোৰৰ যৌৱনত যদি নাহে, তেনেহ'লে ল'ৰাবোৰে যৌৱনৰ আনন্দ কি বুজিয়ে নাপাব। যৌৱন এবাৰেই আহে, সেয়ে সামৰ্থ্য থাকিলে 25তে বিয়া কৰিব। খং আৰু বৰষুণ দুয়োটা একে ধৰণৰ। যোৱাৰ পিছত বুজা যায় কিমান ক্ষতি হৈছে। মুখত যাৰ মৌনি কৰে, তেওঁলোকেই পিঠিত চুৰি মাৰে। কাৰো লগত বেয়া ব্যৱহাৰ নকৰিব, কাৰণ মৃত্যুৰ আগত ক্ষমা বিচাৰিবৰ বাবে তেওঁক হয়তো বিচাৰি নাপাব। সাহায্য এটা বহুত দামী উপহাৰৰ নাম। সকলোৱে এইটো দিব নোৱাৰে। যিসকলে আপোনাক এই উপহাৰটো দিব, তেওঁলোক সঁচাকৈয়ে বহুত ডাঙৰ মনৰ মানুহ। শিয়াল বহুত চতুৰ যদিও মানুহে কুকুৰ পোহে, কাৰণ সংগী হিচাপে চতুৰতাতকৈ বিশ্বাসী হোৱাটো বেছি প্ৰয়োজন। কাৰো আগত নিজৰ সকলো সুখ হওক বা দুখ সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটো উচিত নহয়। হ'বও পাৰে তেওঁ তোমাৰ সুখত হিংসা কৰিব বা দুখৰ সুযোগ ল'ব। ক্ষমা পাব শিশুকাল, কষ্টত যাব বৃদ্ধকাল। যৌৱন হ'ল শ্ৰেষ্ঠ কাল, কামত লগোৱা এইটো কাল। বাচি থাকিম কিমান কাল, ফাঁকি দিলোঁ বহুকাল, হৈ আছিলোঁ ইমান কাল। আজিও যাব এই কাল, হঠাৎ হ'ব অন্তকাল, বন্ধ হ'ব কাৰ্যকাল, আৰম্ভ হ'ব পৰকাল, থাকিব লাগিব চিৰকাল।
টকাৰ ঋণ এটা সময়ত পৰিশোধ কৰা যায়, কিন্তু বেয়া সময়ত যিসকল কাষত থাকে তেওঁলোকৰ ঋণ জীৱনতো পৰিশোধ কৰিব পৰা নাযায়। আচলতে প্ৰিয়জন বুলি কোনো নাই, সকলোৱেচোন প্ৰয়োজন। যেতিয়া প্ৰয়োজন পূৰ হৈ যায় তেতিয়া প্ৰিয় মানুহবোৰো ৰং সলনি কৰি লয়। খঙক মনত স্থান দিলে সম্পৰ্ক নষ্ট হয়, অভিমানক মনত পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয়। সকলো পাহৰি ক্ষমা কৰি দিলে প্ৰতিটো সম্পৰ্ক স্থায়ী হয়। ভালপোৱা বুজাবৰ বাবে হাজাৰ হাজাৰ কথা খৰচ কৰাৰ প্ৰয়োজন নাই। যিজন বুজাৰ তেওঁ চকু দেখিয়ে বুজিব, আৰু যিজনে নুবুজে তেওঁৰ বাবে প্ৰাণ দিলেও নুবুজে। মানুহ হ'ব হ'লে মনুষ্যত্ব থকা দৰকাৰ, চতুৰটো শিয়ালো হয়। মা দেউতাৰ শিক্ষাই প্ৰকৃত শিক্ষা। স্কুল কলেজতো কেৱল মাত্ৰ ডিগ্ৰী শিক্ষা আমি লাভ কৰোঁ। মানুহ এনেকুৱা এটা প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস একোৱে কৰা নাযায়। বিশ্বাস কৰিলে ঠগ খাবলগীয়া হয়, আৰু বিশ্বাস নকৰিলে হাৰিবলগীয়া হয়। এটি সৰু ল'ৰা আত্মীয়সকলৰ পৰা কিমান আদৰ পাব সেইটো নিৰ্ভৰ কৰে তাৰ দেউতাকৰ টকাৰ ওপৰত। ৰাতিৰ অন্ধকাৰত যিজন মানুহ হেৰাই যায় সেইজন মানুহে বেথা লুকুৱাই দিনৰ পোহৰত মানুহক হহুৱায়। ল'ৰাৰ লগত বোৱাৰী সুখী থাকিলে শাহুৰ কষ্ট হয়, আৰু নিজৰ ছোৱালীজনী তাইৰ জোঁৱাইৰ লগত সুখী থাকিলে মা সুখী হয়। এইটোৱে সমাজৰ বাস্তৱতা। আনৰ চকুত বেয়া হ'ব হ'লে বেয়া কাম কৰাৰ দৰকাৰ নাই। উচিত কথা ক'লেই তুমি মানুহৰ চকুত বেয়া হৈ যাবা। জীয়াই থাকোঁতে মূল্যায়ন নহয়, কিন্তু মৰি যোৱাৰ পিছত মূল্যায়নৰ কোনো অভাৱ নহয়। মৰি যোৱাৰ পিছত মানুহে কয় মানুহজন বহুত ভাল আছিল, তেওঁৰ দৰে মানুহ আৰু নাই। তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি হৈ থাকিব। এজন গুৰুত্বপূৰ্ণ মানুহ হেৰুৱালোঁ, তেওঁৰ স্থান কোনেও পূৰাব নোৱাৰে। এই ক্ষতি পূৰ হ'বনে নাই সন্দেহ আছে, তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। সুন্দৰ ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাই সঁচা, কিন্তু এইটোৱে অজানিতে হাজাৰ হাজাৰ হৃদয় কিনি ল'ব পাৰে। মানুহে নিজৰ কাপোৰৰ লগত জোতাৰ ৰং মিলালেও কথাৰ লগত কামৰ মিল খুব কম সংখ্যক মানুহৰে থাকে। জীৱন হৈছে এটা একা বেকা পথৰ দৰে, ক'ত কেতিয়া গৈ বেকা হৈ যাব কোনেও নাজানে। কান্দো নাহিলে কান্দি লোৱা, জানাইতো বৃষ্টিৰ পিছত আকাশ আৰু সুন্দৰ হৈ উঠে। মানুহ যিমান সুখী নহয় তাতোতকৈও বেছি সুখী থকা অভিনয় কৰে। পৃথিৱীত কেতিয়াও তেওঁক বিচাৰি নাযাবা যিজন সকলোতকৈ সুন্দৰ, তেওঁক বিচাৰা যাৰ বাবে তোমাৰ পৃথিৱীটো সুন্দৰ। পৃথিৱীত প্ৰত্যেকজন মানুহৰে হৃদয়ত ব্যথা আছে, কেৱল প্ৰকাশ কৰাৰ পদ্ধতি ভিন্ন। এটা কথা সকলো সময়তে মনত ৰাখিবা, কাষৰ হ'লেই সকলো মানুহ আপোন নহয়। মলমৰ লোভত কেতিয়াও কাকো নিজৰ ব্যথাৰ সন্ধান নিদিবা। মাজে মাজে ন ক'ব শিকা, হাঁহি মুখে ঘূৰাই দিয়া তেওঁক। নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰাৰ পিছত তোমাৰ কথা মনত নাথাকে যায়। আনক সাহায্য নিশ্চয় কৰিবা, বিপদৰ সময়ত কাষত থাকিবা, কিন্তু এইটো লক্ষ্য কৰিবা তোমাৰ বিপদ আহিলে কোন আগতে আহে। এই 5টা অভ্যাস নিজৰ পৰা দূৰ কৰা। 1. আনৰ দয়া কামনা কৰা। 2. পৰিৱৰ্তনক ভয় কৰা। 3. অতীতৰ কথা ভাবি থকা। 4. নিজকে সৰু ভাবা। 5. সৰু সৰু কথাতে অতিৰিক্ত চিন্তা কৰা।